এনেকুৱা এটা বিপদৰ সময়ত তই কাজিয়া কৰিবলৈ আহিছ তই যদি একো কৰিব নোৱাৰ তেন্তে ঘৰৰ এচুকত সোমাই লুকাই থাকগৈ পিছতে হুলস্থুল কৰি নাথাকিবি মই গৈ থাকো আৰু একমাত্ৰ তোমাৰ বাবে মই এনে আহিছো কোনে কি কৰে মই নাজানো কিন্তু মা মই কৰি দেখুৱাম লিকুক মই বিচাৰি উলিয়ামেই তুমি মাথো কিন্তু তাৰ পিছত তোমাৰ কি হ'ব ভাবি লোৱা তুমি এইবাৰ বাচি যাব নোৱাৰিবা একো হোৱা নাই তাই জাষ্ট হেৰাইছে আৰু এইবোৰ কিয় হ'ল জানা কিয় মাৰ অসাৱধানতাৰ বাবে আৰু মায়ে মোক তেনেকৈ অকলে কিয় উলিয়াই নিব লাগে আৰু নিয়াৰ পাছত মায়ে মোক অকলে কিয় এৰি দিছে আৰু এয়া জানো মাৰ অসাৱধান মই পেলাইছোঁ পইচা আকৌ কান্দিছেগৈ সেইখিনি গৈ পিনি পানী আনি ৰ পানী আনি মোক খাব দিছিল নেকি আবেলিলৈ 3টামান নিউজ চেনেলত নিউজটো বাজিব তোমাৰ ভণ্টিৰ সন্ধান ওলাব মোৰ বৰ চিন্তা হৈ আছে কি হৈ আছে একো বুজিব পৰা নাই ইমান দিনে তুমি যি ভাবি আছিলা মোৰ মতে সেইটোৱে হৈছে এইবোৰ চব তোমাৰ সেই ভাই বোৱাৰীৰ কাম তোমাৰ দেউতাৰো কিন্তু কম চিন্তা হোৱা নাই দেউতাৰ মুখখন মোৰ মনত পৰি আছে তুমি মোৰ দেউতাক ক'ত লগ পালা মানে